বন্ধুসকল জ্ঞান দৰ্শনলৈ আপোনাক স্বাগতম জনাইছোঁ। শিক্ষাৰ লগত জড়িত বিভিন্ন তথ্য পাই থাকিবলৈ চাই থাকিব জ্ঞান দৰ্শন। জ্ঞান দৰ্শনৰ আজিৰ সংখ্যাত আমি মধ্যযুগৰ অসম এই সম্পৰ্কত আলোচনা কৰিম। আজিৰ ভিডিঅ'টিত নৰনাৰায়ণ আৰু চুকাফাৰ ওপৰত আধাৰিত কেইটামান প্ৰশ্নোত্তৰ আলোচনা কৰিম। গতিকে আহকচোন পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। Question number 1. Who ascended the throne of Koch Kingdom after বিশ্বসিংহ? বিশ্বসিংহৰ পাছত কোচ সাম্ৰাজ্যৰ সিংহাসন কোনে আৰোহণ কৰিছিল? And correct answer is option A. মল্লদেৱ। বিশ্বসিংহ আছিল কোচ সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক। তেখেতৰ মৃত্যুৰ পাছত তেখেতৰ পুত্ৰ মল্লদেৱ অথবা নৰনাৰায়ণে কোচ সাম্ৰাজ্যৰ সিংহাসন আৰোহণ কৰিছিল। Question 2. Who was the first king of Koch Kingdom to introduce a coin? কোনজন কোচ ৰজাই সৰ্বপ্ৰথম মুদ্ৰা প্ৰচলন কৰিছিল? কাৰেক্ট এনচাৰ ইজ অপশ্যন বি নৰনাৰায়ণ। নৰনাৰায়ণ কোচ ৰজাসকলৰ ভিতৰত সৰ্বপ্ৰথম ৰজা আছিল যি এটা মুদ্ৰা প্ৰচলন কৰিছিল আৰু তেখেতে প্ৰচলন কৰা মুদ্ৰাটোৰ নাম আছিল নাৰায়ণী মুদ্ৰা। কুৱেশ্যন নম্বৰ 3. হুইচ অফ দ্য ফলোয়িং মেটেল অৰ মেটেলছ ৱাজ ইউজ টু মেক নাৰায়ণী মুদ্ৰা? নাৰায়ণী মুদ্ৰা প্ৰস্তুতিত তলৰ কোনটো বা কোনবোৰ ধাতু ব্যৱহাৰ কৰা হৈছিল? কাৰেক্ট এনচাৰ ইজ অপশ্যন ডি বোথ এ এণ্ড বি, অৰ্থাৎ গোল্ড এণ্ড চিলভাৰ। সোণ আৰু ৰূপ এই দুই ধৰণৰ ধাতু নাৰায়ণী মুদ্ৰা প্ৰস্তুতিৰ কামত ব্যৱহাৰ কৰা হৈছিল। কুৱেশ্যন নম্বৰ 4. ইন হুইচ ইয়েৰ নাৰায়ণী মুদ্ৰা ৱাজ ফাৰ্ষ্ট ইন্ট্ৰডিউচ? কোন চনত নাৰায়ণী মুদ্ৰা প্ৰথম প্ৰচলন কৰা হৈছিল? এণ্ড কাৰেক্ট এনচাৰ ইজ অপশ্যন চি 1555। কুৱেশ্যন নম্বৰ 5. অন নাৰায়ণী মুদ্ৰা দ্য নেম অফ হুইচ অফ দ্য ফলোয়িং ৱাজ প্ৰিণ্টেড? নাৰায়ণী মুদ্ৰাত তলৰ কোনজনৰ নাম খোদিত কৰা হৈছিল? কাৰেক্ট এনচাৰ ইজ অপশ্যন বি মহাদেৱ। নাৰায়ণী মুদ্ৰাত এপিঠিত মহাদেৱ আৰু আনটো পিঠিত নৰনাৰায়ণৰ নাম খোদিত কৰা হৈছিল। কুৱেশ্যন নম্বৰ 6. নাৰায়ণী মুদ্ৰা ৱাজ দ্য মেডিয়াম অফ ট্ৰেড অফ হুইচ অফ দ্য ফলোয়িং ৰিজিয়নছ? নাৰায়ণী মুদ্ৰাৰ তলৰ কোনবোৰ স্থানৰ বাণিজ্যিক মাধ্যম আছিল? কাৰেক্ট এনচাৰ ইজ অপশ্যন ডি অল অফ দ্য এবভ, অৰ্থাৎ জয়ন্তীয়া, খাচী, মণিপুৰী এই সকলোবিলাক অঞ্চলত নাৰায়ণী মুদ্ৰাই বিনিময়ৰ বা ব্যৱসায় বাণিজ্যৰ মাধ্যম হিচাপে কাম কৰিছিল। কুৱেশ্যন নম্বৰ 7. হু ৱাজ লক্ষ্মী নাৰায়ণ? লক্ষ্মী নাৰায়ণ কোন আছিল? কাৰেক্ট এনচাৰ ইজ অপশ্যন ডি বোথ এ এণ্ড বি, অৰ্থাৎ লক্ষ্মী নাৰায়ণ আছিল বিশ্বসিংহৰ নাতি আৰু নৰনাৰায়ণৰ পুত্ৰ। কুৱেশ্যন নম্বৰ 8. ডিউৰিং দ্য ৰেইন অফ নৰনাৰায়ণ হু অফ দ্য ফলোয়িং ট্ৰেন্সলেটেড দ্য মহাভাৰত টু আছামিজ? নৰনাৰায়ণৰ ৰাজত্বকালত তলৰ কোনজনে মহাভাৰত অসমীয়ালৈ অনুবাদ কৰিছিল? কাৰেক্ট এনচাৰ ইজ অপশ্যন চি ৰাম সৰস্বতী। কুৱেশ্যন নম্বৰ 9. হোৱাট ৱাজ দ্য নেম অফ দ্য ব্ৰিটিছ ট্ৰেভেলাৰ হু ভিজিটেড কোচ কিংডম ডিউৰিং দ্য ৰেইন অফ নৰনাৰায়ণ? নৰনাৰায়ণৰ ৰাজত্বকালত কোচ ৰাজ্য পৰিভ্ৰমণ কৰা ব্ৰিটিছ পৰিব্ৰাজকজনৰ নাম কি আছিল? কাৰেক্ট এনচাৰ ইজ অপশ্যন এ ৰাল্ফ ফিটছ। তেখেতে 1585 চনত কোচ ৰাজ্য ভ্ৰমণ কৰিছিল। উইলিয়াম হকিন্স আহিছিল জাহাংগীৰৰ ৰাজত্বকালত। মাৰ্ক পলো আহিছিল 1292-94 চনত, যি দক্ষিণ ভাৰত ভ্ৰমণ কৰিছিল। নিকলকণ্টি আহিছিল বিজয়নগৰৰ সংগম বংশৰ ৰাজত্বৰ সময়ত 1420 পৰা 21 খ্ৰীষ্টাব্দত। কুৱেশ্যন নম্বৰ 10. ইন হুইচ ইয়েৰ দ্য আহোম কেপিটেল গড়গাঁও ৱাজ অকিউপাইড বাই কোচ? কোন চনত কোচসকলে গড়গাঁও অধিকাৰ কৰিছিল? এণ্ড কাৰেক্ট এনচাৰ ইজ অপশ্যন বি 1563। চিলাৰায় নেতৃত্বত কোচসকলে আহোমৰ ৰাজধানী গড়গাঁও 1563 চনত অধিকাৰ কৰিছিল। কুৱেশ্যন নম্বৰ 11. চিলাৰায় ৱাজ কেপচাৰ্ড বাই হোম? চিলাৰায় কাৰ হাতত বন্দী হৈছিল? কাৰেক্ট এনচাৰ ইজ অপশ্যন ডি সুলেইমান কৰনানী। কুৱেশ্যন নম্বৰ 12. ইন হুইচ ইয়েৰ গোহাঁই কমল আলি ৱাজ কমপ্লিটেড? কোন চনত গোহাঁই কমল আলি সম্পূৰ্ণ হৈছিল? কাৰেক্ট এনচাৰ ইজ অপশ্যন বি 1547। 1547 চনত গোহাঁই কমল আলি সম্পূৰ্ণ হৈছিল। চিলাৰায়ে আহোম ৰাজ্য আক্ৰমণ কৰিবলৈ এই আলিটো ব্যৱহাৰ কৰিছিল। নৰনাৰায়ণৰ ভাতৃ গোহাঁই কমলে এই আলিটো 1546-47 চনত বনাইছিল। আলিটোৰ মুঠ দৈৰ্ঘ্য আছিল 350 মাইল আৰু ই কোচবিহাৰ আৰু নাৰায়ণপুৰক সংলগ্ন কৰিছিল। গোহাঁই কমলক কমল নাৰায়ণ বুলিও কোৱা হয়। কুৱেশ্যন নম্বৰ 13. ইন হুইচ ইয়েৰ দ্য ট্ৰিটি অফ মাজুলী ৱাজ ছেটেলড?
কোন চনত মাজুলী সন্ধি সম্পাদিত হৈছিল? এণ্ড কাৰেক্ট এনচাৰ ইজ অপশ্যন চি 1563. Question number 14. Between whom of the following the Treaty of Majuli was signed? তলৰ কোন দুজনৰ মাজত মাজুলী সন্ধি স্বাক্ষৰিত হৈছিল? Correct answer is option A. নৰনাৰায়ণ versus চুকাম্ফা. চুকাম্ফা আহোম ৰজা চুকাম্ফা আৰু কোচ ৰজা নৰনাৰায়ণৰ মাজত মাজুলী সন্ধি স্বাক্ষৰিত হৈছিল। চুকাম্ফাক খোৰা ৰজা বুলিও কোৱা হয়। Question number 15. In which year British government stopped the circulation of Narayani mudra completely? কোন চনত ব্ৰিটিছ চৰকাৰে নাৰায়ণী মুদ্ৰাৰ প্ৰচলন সম্পূৰ্ণৰূপে বন্ধ কৰিছিল? কাৰেক্ট এনচাৰ ইজ অপশ্যন চি 1866. 1866 চনত ব্ৰিটিছ চৰকাৰে নাৰায়ণী মুদ্ৰাৰ প্ৰচলন সম্পূৰ্ণৰূপে বন্ধ কৰিছিল। কুৱেশ্যন নম্বৰ 16. What was the name of the Koch king who gave Shankardev the first royal patronage? কোনজন কোচ ৰজাই সৰ্বপ্ৰথম শংকৰদেৱক ৰাজকীয় পৃষ্ঠপোষকতা আগবঢ়াইছিল? কাৰেক্ট এনচাৰ ইজ অপশ্যন বি নৰনাৰায়ণ। Question number 17. From which place given below Sukapha entered into Assam? নিম্নলিখিত কোন স্থানৰ পৰা চুকাফা অসমত প্ৰৱেশ কৰিছিল? কাৰেক্ট এনচাৰ ইজ অপশ্যন ডি চাউথ চাইনা। দক্ষিণ চীনৰ পৰা চুকাফাই অসমত প্ৰৱেশ কৰিছিল। Question number 18. When did Sukapha left Mongmao or Maolung? চুকাফাই কেতিয়া মংমাও অথবা মাওলুং এৰিছিল? কাৰেক্ট এনচাৰ ইজ অপশ্যন ডি 1215. Question number 19. Sukapha entered Assam through which pass given below? চুকাফা নিম্নোক্ত কোনটো পথেৰে অসমত প্ৰৱেশ কৰিছিল? এণ্ড কাৰেক্ট এনচাৰ ইজ অপশ্যন চি পাংছু পাছ। ই পাটকাই পৰ্বতৰ এটা গিৰিপথ। Question number 20. In which year Sukapha entered Brahmaputra Valley? Correct answer is option A 1228. 1228 খ্ৰীষ্টাব্দত ব্ৰহ্মপুত্ৰ উপত্যকাত চুকাফা প্ৰৱেশ কৰিছিল। Question number 21. Which of the following tribes accepted the sovereignty of Ahom during the period of establishment of Ahom kingdom in Assam? চুকাফাই অসমত ৰাজ্য স্থাপনৰ সময়ত নিম্নোক্ত কোনকেইটা জনগোষ্ঠীয়ে আহোমৰ সাৰ্বভৌমত্ব স্বীকাৰ কৰি লৈছিল? কাৰেক্ট এনচাৰ ইজ অপশ্যন ডি বোথ এ এণ্ড বি। অৰ্থাৎ মৰাণ আৰু বৰাহী এই দুয়োটা জনগোষ্ঠীয়ে আহোমৰ সাৰ্বভৌমত্ব স্বীকাৰ কৰি লৈছিল। Question number 22. In which year Sukapha established his capital at Charaideo? চুকাফাই চৰাইদেউত ৰাজধানী কেতিয়া পাতিছিল? এণ্ড কাৰেক্ট এনচাৰ ইজ অপশ্যন বি 1253. 1253 খ্ৰীষ্টাব্দত চুকাফাই চৰাইদেউত ৰাজধানী পাতিছিল। Question number 23. In the beginning, the Ahom king was given advice by a cabinet of how many ministers? আৰম্ভণিতে আহোম ৰজা কেইজনীয়া মন্ত্ৰীসভাই পৰামৰ্শ আগবঢ়াইছিল? কাৰেক্ট এনচাৰ ইজ অপশ্যন ডি দুজনীয়া। আৰম্ভণিৰে পৰা আহোম ৰজাক দুজনীয়া মন্ত্ৰী পৰিষদে পৰামৰ্শ আগবঢ়াইছিল আৰু মন্ত্ৰী দুজন আছিল বুঢ়াগোহাঁই আৰু বৰগোহাঁই। Question number 24. By what name the Ahoms initially called their kingdom? আহোমসকলে প্ৰাৰম্ভিকভাৱে তেওঁলোকৰ ৰাজ্যখনক কি বুলি কৈছিল? এণ্ড কাৰেক্ট এনচাৰ ইজ অপশ্যন চি মং ডুন চুন খাম। Question number 25. The oldest canon inscription discovered in Assam till date belongs to which of the dynasty given below? বৰ্তমানলৈকে অসমত আৱিষ্কৃত সবাতোকৈ প্ৰাচীন টোপলিপি তলৰ কোনটো বংশৰ? এণ্ড এনচাৰ ইজ অপশ্যন বি কোচ ডাইনেষ্টি। Question number 26. Through which of the below Sukapha followed the policy of peace with the local people of Assam in the beginning? চুকাফাই তলৰ কোনটো অসমৰ স্থানীয় লোকসকলৰ মাজত শান্তি স্থাপনৰ নীতি হিচাপে গ্ৰহণ কৰিছিল? কাৰেক্ট এনচাৰ ইজ অপশ্যন চি এছিমিলেশ্যন অৰ্থাৎ সংমিশ্ৰণৰ জৰিয়তে চুকাফাই অসমৰ স্থানীয় লোকসকলৰ লগত মিলা প্ৰীতিৰে সদ্ভাৱ গঢ়ি তুলিব বিচাৰিছিল। Question number 27.
What was the name of the divine sword of Sukafa? Sukafaৰ স্বৰ্গীয় তৰৱালখনৰ নাম কি আছিল? Correct answer is option C, Hangdang. Question number 28. In which year Sukafa was died? Sukafaৰ কোন চনত মৃত্যু হৈছিল? Correct answer is option A, 1268. 1228 খ্ৰীষ্টাব্দৰ পৰা 1268 খ্ৰীষ্টাব্দলৈ এই সুদীৰ্ঘ সময়ছোৱাত অসমত আহোম সাম্ৰাজ্যৰ প্ৰতিষ্ঠা তথা অসমীয়া সমাজ গঢ়োতা হিচাপে চুকাফাক জনা যায়। Question number 29. Who became king after Sukafa? Sukafaৰ পাছত কোন ৰজা হৈছিল? Correct answer is option A, Suteufa. Suteufa Sukafaৰ পুত্ৰ আছিল। Question number 30. Where is the tomb of Sukafa? Sukafaৰ সমাধি ক'ত আছে? Correct answer is option C, Saraidew. Saraidew Sukafaৰ সমাধি আছে। Question number 31. What was the real name of Silarai? Silaraiৰ প্ৰকৃত নাম কি আছিল? Correct answer is option B, Shuklodhaj. Shuklodhaj আছিল Silarai প্ৰকৃত নাম। বিশ্বসিংহৰ তৃতীয় পুত্ৰ Silaraiৰ প্ৰকৃত নাম Shuklodhaj। তেখেতে নৰনাৰায়ণৰ প্ৰধান সেনাপতি আছিল। গৰিলা যুদ্ধত শিৱাজীতকৈ পূৰ্বতে তেখেতৰ Silarai নাম লোৱা হয়। শংকৰদেৱৰ নৱবৈষ্ণৱ ধৰ্মৰ প্ৰচাৰত Silaraiৰ অসীম ভূমিকা আছিল। 1577 চনত বসন্ত ৰোগত আক্ৰান্ত হৈ তেখেত মৃত্যুমুখত পৰিছিল। 2005 চনৰ পৰা অসম চৰকাৰে তেখেতৰ জন্ম জয়ন্তী বীৰ Silarai দিৱস হিচাপে উদযাপন কৰি আহিছে। তদুপৰি অসম চৰকাৰৰ সাংস্কৃতিক বিভাগে 2005 চনৰ পৰা বীৰ Silarai বঁটা আগবঢ়াই আহিছে। Question number 32. On which day Sukafa Day is observed? Correct answer is option A, December 2. 2 ডিচেম্বৰ তাৰিখে Sukafa দিৱস পালন কৰা হয়। পাটকাই গিৰিপথেৰে অসমলৈ আহি বৰ অসম গঢ়োতা Sukafaক শ্ৰদ্ধা নিবেদনৰ উদ্দেশ্যে প্ৰতি বছৰে 1996 চনৰ পৰা 2 ডিচেম্বৰ দিনটো Sukafa দিৱস বা অসম দিৱস হিচাপে পালন কৰি অহা হৈছে। বন্ধুসকল, আজিলৈ ইমানেই। ভিডিঅ'টোৱে যদি আপোনাক উপকৃত কৰিছে তেন্তে লাইক কৰিব, বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেলটোক ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।